ডাইলগ কেইটামান কওক। আঙালঙা জাঙা জাঙালাঙা মাঙা তাৰ অৰ্থ আজিও নাহিবি কাইলৈ নাহিবি তোৰ হ'লেও আহিবি। তো বন্ধুবীসকল মোৰ তিয়ঁহ বাগানখন চাওক, তিয়ঁহ লাগি আছে বাৰু এতিয়া। তো বন্ধুবীসকল আমি হ'লোঁ মধ্য পৰিয়ালৰ ল'ৰা, আমিতো কিবা সৰুৰ পৰাই স্বাৱলম্বী কৰিবই লাগে। মা দেউতাই খেতি বাতি কৰি লোকৰ ঘৰত হাজিৰা কৰি খায়, সেইকাৰণে আমি সৰুৰ পৰাই স্বাৱলম্বী হ'বলৈ শিকোঁ। তো বন্ধুসকলে সেইকাৰণে আমি সৰুৰ পৰাই শিকোঁ এইবিলাক পাচলি কৰিবৰ কাৰণে। তো বন্ধুসকল কামৰ কোনো লাজ বা নাই, কোনোবাই হোটেলত বোলে বাচন ধোৱাই হওক, কোনোবাই বোলে চাকৰি কৰক, কামেই মানুহৰ জন্ম মচি এতিয়া কামটো কৰি খাবই লাগিব বন্ধুসকল। তো ভিডিঅ'টো আগলৈকে চাই থাককচোন। প্ৰথমতে মোৰ তিয়ঁহ বাগানৰ খৰচ হৈছিলে 150 টকা, এতিয়া পাইছোঁ বাৰু 2000 চুবগৈ আৰু মানে 50 টকাৰ খৰচ কৰি 2000 টকাৰ উপাৰ্জন কৰিছোঁ। তো আপোনালোকে কিমান লাভ হৈছে এইটো আপোনালোকে নিজেই গম পাব পাৰে। তো আপোনালোকক তিয়ঁহখন বাৰীখন দেখুৱালোঁ। তো তিয়ঁহ খেতি কৰি মই বহুত লাভৱান হৈছোঁ বন্ধুসকল। তো বোলে আজি বোলে তিয়ঁহ বেছি বোলে মই সেই 300 টকা পালোঁ, সেই 300 টকাই বোলে মোবাইলৰ ৰিচাৰ্জ নাই, সেইটো মোবাইলৰ ৰিচাৰ্জ ভৰাই ল'লোঁ। তো বন্ধুসকলে এনেকৈ স্বাৱলম্বী হ'ব পাৰিব। তো বন্ধুসকলে মই ছিঙি পেলাই মই বেচিম। আৰু উপকৃত হৈছে কিন্তু ঘৰত পাচলি নাই, তেতিয়া ঘৰত পাচলি নাথাকে, তেতিয়া মানে তিয়ঁহ দুটা ছিঙিলে চব্জি এখন হৈ যায় বন্ধুসকল, সেইটো পাচলি পইচা ৰেহাই হৈ যায়। তেনেকৈ মানে বহুত উপকৃত হৈছোঁ তিয়ঁহ খেতি কৰি, আপোনালোকেও কৰিব পাৰে। তো ভিডিঅ'টো আপোনালোকে চাই থাকক, মই তিয়ঁহ ছিঙিম বন্ধুসকল। বন্ধুসকল পালচাখন পাম্প কৰি লওঁ, পাম্প কৰাৰ পাছত বজাৰলৈ যাওঁ। বন্ধুসকল এইখিনি তিয়ঁহ আৰু এইখিনি হ'ল অমিতা। তো ভিডিঅ'টো আগলৈকে চাই থাককচোন। মোৰ পালচাৰ 220খনে অকণমান কষ্ট পাইছে, হ'লেও উপায় নাই আৰু। বন্ধুসকল অলৰেডি পাচলি আৰু অমিতালৈ বজাৰলৈ যাব ওলাইছোঁ। কি হয়, বেচা যায় নে নাযায় নে? তো বেচা গ'লেতো ভালেই, নগ'লে আকৌ কি কৰিম বন্ধুসকল। তো ভিডিঅ'টো আগলৈকে চাই থাকক। তিয়ঁহ লাগিব নেকি? কাষ্টমাৰ বাটত এটাও কাষ্টমাৰ পোৱা নাই, বজাৰলৈকে লৈ যাব লাগিব। তো ভিডিঅ'টো আগলৈকে চাই থাকক। সেইটোহে হ'ল তিয়ঁহৰ কাষ্টমাৰ ওলাই গ'ল আৰু। কমল খোৱাক লগ পালোঁ, কমল খোৱাক এই তিয়ঁহটো দেখুৱাই দিয়ক। তিয়ঁহটো এনেই খাবৰ কাৰণে দিছে, এইফালে হাঁহ দি দিয়ক, এইফালে হাঁহ দি দিয়ক। এনেই দিছোঁ আৰু ৰখা। ডাইলগ কেইটামান কওক। আঙালঙা জাঙা জাঙালাঙা মাঙা তাৰ অৰ্থ আজিও নাহিবি কাইলৈ নাহিবি তোৰ হ'লেও আহিবি। তাৰ অৰ্থটো তাৰ তো বন্ধুসকল মোক তিয়ঁহ বেচা গ'ল আৰু অমিতাও বেচা গ'ল। তো বন্ধুসকলে এতিয়া 100 টকা দিছে, বাকী পইচাখিনি বোলে কাইলৈ দিব। তো মোৰ তিয়ঁহখিনি বহুত ভালেই পাইছে, কাইলৈ 10 কেজি লাগে। তো মোৰ ভিডিঅ'বিলাক যদি চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্টটো কৰি দিব আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়। তো আজিলৈ বাই বাই।